আজি আছোহি মই এডোখৰ বিশেষ স্থানত আৰু ভিডিঅ' কৰিম বুলি সাজু হৈয়ে আহিছিলোঁ। আজি আহিছোঁ মই খুমটাইলৈ। খুমটাই ঋষিতাৰ ঘৰলৈ। তাই আচলতে মোৰ ভণ্টি হয়। প্ৰথমতে অৱশ্যে গ্ৰাহক হিচাপেই মোৰ সৈতে চিনাকি হৈছিল। লাহে লাহে কথা বতৰাৰ মাজেৰে আমি এটা ঘৰুৱা সম্বন্ধ পালোহি। আজি আহিছোঁ আমি এটা বিশেষ কাৰণত। সিহঁতৰ ঘৰৰ কাষতে আছে এখন অটব্য অৰণ্য, য'ত বহুত বেছিকৈ ৰুদ্ৰাক্ষৰ গছ আছে। মই যিহেতু তান্ত্ৰিক বিধিৰ সৈতে জড়িত আৰু ৰুদ্ৰাক্ষ এক পৰম্পৰাগত আহিলা হয় তান্ত্ৰিক বিধিৰ, গতিকে ৰুদ্ৰাক্ষ প্ৰায়ে মোৰ প্ৰয়োজন হৈ থাকে। সেয়ে ভাবিলোঁ প্ৰকৃত ৰুদ্ৰাক্ষবিলাক যেতিয়া ইমান ওচৰতে পাইছোঁ, সিহঁতক সামৰি নিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। সেয়ে এই হাবিৰ মাজলৈ যাত্ৰা কৰিলোঁ। আমি গৈছিলোঁ ঋষিতা, মই, ঋষিতাৰ মানুহজন আৰু বৰ্তা এজন। আৰু গৈ লৈ এয়া চাওক, পাত জাবৰ জোথৰ আদি আঁতৰাই লৈ ৰুদ্ৰাক্ষ বুটলিবলৈ আৰম্ভ কৰিছিলোঁ। একেবাৰে ডাঙৰ মোনা এটাকে লৈ গৈছিলোঁ, সৰহকৈ আনিম বুলি। যিহেতু মন্ত্ৰজাপৰ কাৰণে ৰুদ্ৰাক্ষৰ মালাও বনাব পাৰিম। যেতিয়াই মই অৰণ্যৰ মাজত সোমালোঁ, মোৰ মনলৈ ভাব আহিল, অকল ৰুদ্ৰাক্ষই নিমনে, লগতে পুলিও লৈ যাম। কিন্তু পুলিবিলাক চিনিব পৰা নাছিলোঁ। সেয়ে আমি কটাৰীৰে ৰুকি ৰুকি বিচাৰি চাইছিলোঁ এনেকুৱা পুলিবিলাক, য'ত মানে ৰুদ্ৰাক্ষটো লাগি থাকে সিপাৰে সৈতে। আৰু তেনেকুৱা পুলিও 10টামান পাইছিলোঁ। মই অত্যন্ত সুখী হৈছিলোঁ মোৰ প্ৰিয় ৰুদ্ৰাক্ষ আৰু ৰুদ্ৰাক্ষৰ পুলিবোৰ পাই। বিভিন্ন ধৰণৰ মহ দাহৰ কামোৰ খাই এক অনন্য অভিজ্ঞতাৰে পৰিপুষ্ট হৈছিল দিনটো। এতিয়া সকলোবিলাক টালি টোপোলা বান্ধি উভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ। ভাবিছোঁ আকৌ এদিন আহিম, সৰহকৈ বুটলিম আৰু আকৌ এদিন অহাৰ প্ৰতিশ্ৰুতি দি এতিয়া কৰিছোঁ উভতনি যাত্ৰা। এয়া চাওক, এই অটব্য হাবিখনৰ মহ এৰি মহৰ কামোৰ খাই উভতি আহিছোঁ।